श्रीरामपुरनिफ्राय गावनो रां लानानै फैयो प्रमद बर' बिथाङा गावनो खालामगासिनो दं बे बाथ्राखौ बुंदों हाग्रामा महिलारिया। श्रीरामपुर पूरा निजे पैसा लय आए कि करे प्रमद बर' एथ' करि आछे। प्रमद बर' बिथाङा 3 बोसोराव जेबो मावाखै जिर' बे बाथ्राखौ बुंबावदों हाग्रामा महिलारिया। प्रमद बर' এই 3 বছৰত মানে একো কাম কৰিব পৰা নাই জিৰ'। बिटिसिआव जोबनो थांगासिनो दं बिटिसि बासाय प्रमद बर' हाथाव बे बाथ्राखौ बुंबावदों हाग्रामा महिलारिया। আৰু বিটিচিটো ধ্বংস কৰিবলৈ গৈ আছে টিচি বাসাও प्रमद बर' हाथाव। प्रचार चলাই আছে আমাৰ আৰু আগন্তুক যেটো 2024 এমপি নিৰ্বাচন হ'ব ইয়াৰ কাৰণে আমি প্ৰস্তুতি হৈ আছে। এতিয়া মুঠতে আমাৰ এই ৰেলীটো 13 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 10-12 দিনমান লাগিব শেষ হ'বলৈ। ইয়াৰ পিছত আকৌ আমি গাৰ্জেন মিট কৰিম প্ৰত্যেকটা সমষ্টিত। এই গাৰ্জেন মিট কৰি পেলাই আমি কিছুমান কথা লৈ মত বিনিময় আমি ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আমাৰ আছে। ইয়াৰ পিছত আকৌ ৰাজহুৱা প্ৰগ্ৰাম আছে। এনেকৈ প্ৰগ্ৰাম চলি থাকিব আমাৰ। আৰু প্ৰমদ বৰই এই 3 বছৰত মানে একো কাম কৰিব পৰা নাই জিৰ' আৰু বিটিচিটো ধ্বংস কৰিবলৈ গৈ আছে। সেইকাৰণে আমি এতিয়া ৰাইজৰ মাজত সোমাই পেলাই বিটিচি বাচাও প্ৰমদ বৰ' হাটাও এই অভিযানটো চলাই আছে। এইবিলাক কৈ লাভ নাই। এই প্ৰমদ বৰ' আমি 15 বছৰত একটা চিণ্ডিকেট কৰা নাই। মই লাভ নাই এইবিলাক কৈ নিজে লাজ লাগিব লাগে। সি নিজে শ্ৰীৰামপুৰৰ পৰা নিজে পইচা লৈ আহে কি কৰে প্ৰমদ বৰ' এইটো কৰি আছে। সেইকাৰণে সি আমাক কৈছে আমি এইবিলাক বস্তু একো নাজানেই। শ্ৰীৰামপুৰত কি হয় নহয় এইবিলাক বস্তু মই একো নাজানোৱেই। 15 বছৰ কোনো ঠাচ নাই। মই নাজানিছিলোঁ। এতিয়াহে শুনি আছে প্ৰমদ বৰয়ে এনেকুৱা শ্ৰীৰামপুৰ গেটৰ পৰা এনেকুৱা চিণ্ডিকেট কৰি পেলাই পইচা লৈ আহি বুলি এতিয়াহে মই গম পাইছোঁ শ্ৰীৰামপুৰ গেটত এনেকুৱা পইচা পাই বুলি। মই আগত জানাই নাছিল। কিহৰ এছেম্বলি? এছেম্বলি আমাৰ MCLA সকল আছে না। মই যোৱা নোযোৱাৰ কথা কি আছে ইয়াত।